आन्सार शीटखনত আপুনি প্ৰথমতে এইটো বক্সত আপোনাৰ যেটো সাবজেক্ট হয় সাবজেক্টৰ নামটো লিখিব আৰু ইয়াৰ কোডটো লিখিব জেনাৰেল নে মেজৰ লিখিব ইয়াৰ পিছত লিখিব লাগিব আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াত দিব আপোনাৰ পেজ নাম্বাৰ ইয়াৰ পিছত ইয়াৰ তলত যেটো বক্স দেখিছে এইটো বক্সত আপোনাৰ ৰোল নাম্বাৰ আৰু ইয়াত আপোনাৰ কোনটো পেপাৰ হয় এই পেপাৰটো লিখিব ইয়াৰ পিছত আপুনি এনেদৰে আপোনাৰ क्वेश्चन आंसर किनी लिखिब লাগিব ठीक এনেদৰে আপুনি 10টা পেজত লিখিব আৰু প্ৰতিটো পেজত পেজ নাম্বাৰ দিবলৈ নাপাহৰিব আৰু এইখিনি লিখি লব লিখাৰ পিছত আপুনি এইখিনি বাজ লগাই লব বাজ লগাই সিৰিয়াল 1 ৰ পৰা বাজ লগাব পিডিএফ বনাবলৈ এটা ফটো স্ক্যানাৰ যেটো এটো ইউজ কৰিব পাৰে এটা আপুনি ওপেন কৰি লব ওপেন কৰি फोटो मारि দিব फोटो मारि ইয়াত আপোনাৰ এটো সাইজটো বনাই লব ক্ৰপ কৰি কন্টিনিউ কৰিব এটা ফটো হৈ গল ইয়াৰ পিছত আপুনি দ্বিতীয়টো ফটো ক্লিক কৰিব ক্লিক কৰি এটো আপুনি ক্ৰপ কৰি লব ক্ৰপ কৰি কন্টিনিউ কৰিব দুটা হৈ গল এনেদৰে গুটেইখিনি পেজ আপুনি ফটো মাৰি লব এইখিনি স্ক্ৰিনিং কৰাৰ পিছত ইয়াত চাব ৰিনেম বুলি এটা অপচন আছে ইয়াত আপুনি এটো কাটি দিব কাটি দিয়ে আপোনাৰ সাবজেক্টৰ নামটো ইয়াত লিখি দিয়ক ৰিনেম কৰি দিয়ক হৈ গল এডুকেশ্যন ফাৰ্ষ্ট পেপাৰ বুলি ইয়াৰ পিছত সেভ পিডিএফত ক্লিক কৰক सेव पीडीएफ क्लिक कर दिया लगे लगे अपना ये पीडीएफ हो गल तो पीडीएफ बनी गल रेजिस्ट्रेशन नम्बर मोबाइल नम्बर और डेट अफ बार्थ दी लगइन करिब लगइन करार पिছত এনেদৰে এটা পেজ আহিব ইয়াত আপুনি ডাউনलोड ই পেপাৰ যে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেদৰে আহিব ইয়াত চাওক আপোনালোকে आंसर पेपर अपलोड बोली एक ऑप्शन আছে आंसर पेपर अपलोड क्लिक कर दिया लगे लगे এনেধৰণৰ আৰু এটা পেজ আহিব ইয়াৰ পৰা চয়েস ফাইলৰ পৰা এই ফাইলটো আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আহি যাব আপোনালোকে ইয়াত চাব পাৰে এডুকেশ্যন ফাৰ্ষ্ট পেপাৰ বুলি লিখিছো মই এই ফাইলটোৰ নাম মই এটো দিছো ইয়াৰ পিছত আপলোডত ক্লিক কৰি দিব আপলোডত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আপোনাৰ পেজটো সাকসেসফুলি আপলোড হৈ যাব এবাৰ আপলোড হৈ যোৱাৰ পিছত আকৌ যেতিয়া আপুনি দ্বিতীয়বাৰ আপলোড কৰিব বিচাৰিব যে আপোনাৰ आंसर কিটো আপলোড হৈছে না নাই আপোনাৰ आंसर শিটটো আপলোড হৈছে না নাই হেতু আপুনি ভালদৰে কনফাৰ্ম কৰি জানিবৰ বাবে আপলোড আকৌ ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত চাব পাৰে লিষ্ট অফ আপলোডেড ফাইল এটো ফাইল আপুনি আপলোড কৰিছে আপোনাৰ আপলোড সাকসেসফুলি হৈ গৈছে ইয়াত আপুনি চাওক আপোনাৰ ৰোল নাম্বাৰ সম্পূৰ্ণখিনি ইয়াত আহি গৈছে ইয়াত যদি আকৌ আপুনি আপলোড কৰিব বিচাৰে কিন্তু আপুনি আপলোড কৰিব নোৱাৰিব সো এনেদৰে আপুনি আপোনাৰ নিজৰ आंसर কিটো বা आंसर শিটটো আপুনি আপলোড কৰিব পাৰে সো ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব যদি ভাল পাইছে লাইক কৰিব যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আপুনি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব ভিডিওটো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।